दायो आङो दंफैयो सायखं मुभि बिरफुं प्रडाक्शन जों दिहुनजानो लानाय सायखं मुभि दायो भइस डाबिं खालामनाया सोलिगासिनो दा भइस डाबिं खालामग्रानि स्टुडिअ'नि रेकर्डिं स्टुडिअ' दिसा बिथांजों दङ स्टुडिअ' दिसानि अनार बिथां बिपुल चौधुरी बिथांजों दङ आरो बे सायखं मुभिनिनो सासे मुंदांखा करिय'ग्राफार बिथांजों दङ नोंथांखौ गावनि सिनायथिखौ लादो आंनि मुङा लिसान रानि आङो खेराबारिनि दिनै आं दंफैयो सायखं मुभिनि डाबिं सोलिगासिनो दं राङापारा दिशा स्टुडिअ बेवहाय आरो आंनि फैनायनि जाहोना जाबाय सायखं मुभियावनो दोंसे रमान्टिक सं फैगासिनो दं आरो बे समखौ आं करिय'ग्राफ खालामनो थाखाय आंखौ खाबु होनाय जादों स' आसा खालामो नोंथांमोना बे भिडिअखौ मोजां मोनगोन आरो नोंथांमोना अनसायगोन लोगोसेयै सायखं मुभिखौबो नोंथांमोना मोजाङै हेफाजाब होनानै अनसायलायनानै हेफाजाब होदों आं बेखौनो आसा खालामबाय थादों नोंथाङा बे मेथाइआव माबायदि करिय'ग्राफ खालामनो नाजागोन आङो बे मेथाइखौ मेथाइआ जोबोद मोजां जोबोद रमान्टिक आरो सोरनि खननायाव खनगिरिया बिनानाव फुंबिलि बसुमतारी आरो खनसाय ब्रह्म क'क्राझार बेयाव गुबैयै दोंबैसे मेथाइनि करिय'ग्राफ खालामगोन नोंथां आङो दोंसे गोजोननाय थाबाय दायो आङो दंफैयो दा दिशा स्टुडिअ'नि অনার बिथांजों रायज्लायनो सानगोन नोंथाङा আপুনি কিমান দিনৰ পৰা এইটো ষ্টুডিঅ'টো খুলিছে আমিতো যেন গমেই নাপাওঁ যে আমি ৰাঙাপাৰাৰ হ'লেও গম পাইছে সেয়ে মানে আপোনাৰ ষ্টুডিঅ'টো কিমান দিনৰ পৰা এই খোলা হৈছে যেনিবা ষ্টুডিঅ'টো কিমান দিনৰ পৰা আপুনি খুলিছে নমস্কাৰ ৰাইজ আচলতে মই ফুল ফ্লেজেড ষ্টুডিঅ' ইয়াত ৰানিং হৈছিলে 2014ৰ পৰা আৰু আমাৰ গুৱাহাটীৰ পৰা আহিছিলে জেপি দাস ছাৰ আহি অপেনিং কৰি থৈ গৈছে তেনেকুৱা আজিলৈকে ইয়াত কৰি আছোঁ কাম তেনেকুৱা আগতেও বহুত শ্বৰ্ট এলবামবিলাকৰ ডাবিং চাবিং হৈ আছিলে গানৰ কামটো কৰিয়ে থাকোঁ মাজে মাজে এনেকৈ চলি আছোঁ আৰু চলি আছে গান চান বনাব খোজে সিহঁতৰ লগত কিবা ক'ব নেকি যেনিবা আপোনাৰ এইটো ষ্টুডিঅ'ত আহি আপোনাক মানে ডাবিং চাবিং কৰাব বা গান চান বনাব আজিলৈকেতো আহি আছে আৰু তেওঁ বহুত ফোন কৰিছোঁ আৰু ধৰক বহুত ভাল তেনেকুৱা ৰিজাল্টো আহিছে আমাৰ মহেন্দ্ৰ হাজৰিকা গাঁও আহিছে ইয়াত আৰু বহুতকেইখন তেনেকুৱা বহুত গানবিলাক ডাবিং হৈছে তেনেকুৱা ফিল্মৰ ডাবিং হোৱা নাছিলে এই ফাৰ্ষ্ট প্ৰথম কৰিছোঁ আৰু ফিল্মৰ ডাবিং কিন্তু এনেই সৰু সৰু চিৰিয়েলবিলাকৰ ডাবিং চাবিং তেনেকুৱা হয় কৰিছোঁ আপোনাক লগ পাই ভাল লাগিছে বহুত মানে আপোনাৰ ইয়াতে যে ষ্টুডিঅ' এটা আমাৰ ৰাঙাপাৰা অঞ্চলত আছে তো মানে খুব ভাল লাগিছে মানে ৰাঙাপাৰাত আমিও কেতিয়াবা যদি গান বনাব যাওঁ আৰু ৰাইজেও যদি কোনোবা যদি গান গোৱা মানুহে নিজৰ গান যদি বনাব খোজে আপোনাক লগ পাব তো আপোনাৰ মোবাইল নাম্বাৰটো শ্বেয়াৰ কৰিব পাৰে যে মানে আপোনাৰ লগ ধৰিব আহিব পৰা তেনেকুৱা মোবাইল নাম্বাৰটো আপুনি কৈ দিব আচ্ছা ঠিক আছে 9864890586 আৰু এবাৰ কৈ দিব 9864890586 আপুনি যে এইটো সাইখং মুভি যোনটো বিৰফুং প্ৰডাকশ্যনৰ পৰা এটা সাইখং মুভি হয় আপুনি ডাবিং কৰি এইটো কেনেকৈ পাইছে প্ৰথমতেতো মোক আহি বীৰপুঙে আৰু লগ ধৰিলে আৰু তেওঁৰ লগত চিনাকি হ'ল হোৱাৰ পিছত তেওঁ মোক কামটো কৰি চাওকচোন এবাৰ বুলি তেওঁ ক'লে এনে ফিল্মৰ ডাবিংটো কৰা নাছিলোঁ মই কিন্তু ডাবিংখিনি কৰি মই বহুত ভাল পাইছোঁ আৰু যিখিনি এক্টৰ এক্ট্ৰেছে এতিয়ালৈকে ভইচ ডাবিং দিলে আৰু
বহুত ভাল লাগিছে এইখিনি আৰু তেওঁলোক খুব পাৰ্গত নিপুণ আৰু বাকী মেইন যিকেইজন আছে এতিয়ালৈকে দিয়া নাই প্লাছ আমাৰ ডাইৰেক্টৰ জেজাছ খেৰকেটাৰী বহুত ভাল লাগিছে তেওঁৰ ডাইৰেকশ্যন মই আগতে পোৱা নাছিলোঁ এই প্ৰথম পাইছোঁ আৰু ফিল্মৰ শ্বটবিলাকো ভাল লাগিছে মই সিমানখিনি বুজি নাপাওঁ তথাপিও মই অলপ চাই ভাল লাগিছে দেখি খুব ভাল লাগিছে আৰু ফিল্মৰ কাহিনীটো অলপ এতিয়া আজি ডাবিং লোৱা 2 দিন হৈছেতো গতিকে গম পাইছোঁ কেনেকুৱা ধৰণৰ কাহিনীটো অলপ ভাল লাগিছে আশা কৰোঁ চলিব খুব ভাল লাগিছে বাকী শ্বটখিনিও ভাল লাগিছে আৰু বাকী এতিয়া এডিটিং হোৱাৰ পিছত নিশ্চয় ৰাইজে ভাল পাব থেংক ইউ ঠিক আছে